নমস্কাৰ বন্ধুসকল, তো আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ জাহিদ ক্ৰিয়েশ্যনছৰ আন এটা ভিডিঅ' লৈ। এই মুহূৰ্তত আহি পৰিছে অসম চৰকাৰৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন, যিটো নটিফিকেশ্যনত কোৱা হৈছে স্পষ্টকৈ যে অসমৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, অৰ্থাৎ যিসকল শিক্ষকে বৰ্তমান সময়ত কৰ্মৰত অৱস্থাত আছে, তেওঁলোকে এটা কৰিব লাগিব কাম। সেই কামটো কি মই আপোনালোকক এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ এটা পইণ্ট আপোনালোকক জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। চ' ইয়াতে আপোনালোকে চাব পাৰিছে, প্ৰথমতে ওপৰত দিয়া আছে, আপোনালোকে যদি লক্ষ্য কৰি ইয়াতে চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী, এইটো নটিচ আপোনালোকে ইয়াতে চাব পাৰিছে। তাৰ লগতে তলত যদি আপোনালোকে লক্ষ্য কৰি ইয়াতে ডেটখন আপোনালোকে চাব পাৰিব, ডেট দিছপুৰ দ্য 26 নৱেম্বৰ 2021। ইয়াতে আপোনালোকে চাব পাৰিছে ডেটটো দিয়া আছে 26 নৱেম্বৰ, অৰ্থাৎ যোৱাকালিৰ দিনাখন এইটো নটিচ পাব্লিছ কৰা হৈছে। ইয়াতে কৈ দিয়া হৈছে কথাখিনি মই আপোনালোকক জনাই দি আছোঁ। ইন কণ্টিনিউশ্যন অফ আৰ্লিয়াৰ এডভাৰ্টিজমেণ্ট বাইট নাম্বাৰ ইমান ডেট 22 তাৰিখে যিটো এটা নটিফিকেশ্যন দিছিলে, ইট ইজ ক্লাৰিফাইড দ্য এডুকেশ্যন ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম ইজ গোয়িং টু মেইনটেইন এ টিচাৰ্ছ ডাটাবেছ ফৰ ভেৰিয়াছ এক্টিভিটিজ। চ' শিক্ষকসকলৰ ডাটাবেছখিনি অসম চৰকাৰে মেইনটেইন কৰাৰ কাৰণে এটা আপোনালোকক লিংক দিছিলে। সেই লিংকটোত আপোনালোকৰ নিজৰ ডিটেইলছখিনি আপডেট দিয়াৰ কাৰণে আপোনালোকক জনাইছিলে যোৱা নটিফিকেশ্যনখনত। চ' এইটো নটিফিকেশ্যনত আপোনালোকক পুনৰ এবাৰ সেই একেখন কথাই আপোনালোকক কৈছে, কিন্তু তাৰ লগতে কেইবাটাও পইণ্ট আপোনালোকক ইয়াতে লগাই দিছে। ইয়াতে কৈছে যে টিচাৰ ৰেচনেলাইজেশ্যন, এমেলগামেশ্যন, পেঞ্চন ডিছবাৰ্চমেণ্ট, গুণোৎসৱ এক্সেট্ৰা ইনক্লুডিং টিচাৰ ট্ৰান্সফাৰ, এই গোটেইখিনি কাম আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মৰ জৰিয়তেই কৰিব লাগিব। আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তাৰপিছতহে আপোনালোকে বাকীখিনি প্ৰচেছত আগবাঢ়িব পাৰিব। চ' দিয়াৰ ফৰ অল কেটেগৰিজ অফ টিচাৰ্ছ আৰ ৰিকুৱেষ্টেড টু কমপ্লিট অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ফৰ অল কেটেগৰিজ অফ টিচাৰ্ছ। যিমান কেটেগৰীৰ শিক্ষক নহওক কিয়, সকলো শিক্ষক শিক্ষয়িত্ৰীক চৰকাৰে অনুৰোধ জনাইছে যে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰিব লাগে। সময়সীমা বান্ধি দিছে, ইয়াতে স্পষ্টকৈ জনাই দিছে যে 22 তাৰিখৰ পৰা আৰম্ভ কৰি আপোনালোকে ডিচেম্বৰৰ 10 তাৰিখৰ ভিতৰত এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আপোনালোকে কমপ্লিট কৰিব লাগিব। আৰু কমপ্লিট কৰাৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা এটা লিংক দি দিছে, আপোনালোকে ইয়াতে চাব পাৰিছে https://hrms.assam.in, এইটো লিংকত গৈও আপোনালোকে কৰিব পাৰিব। মই লিংকটো আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে সেইটো লিংকত ডাইৰেক্ট ক্লিক কৰি আপোনালোকে নিজৰ ডাটাখিনি আপোনালোকে তাতে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰিব পাৰিব। লগতে আৰু এটা লিংক দি দিছে, আপোনালোকে যদি ইয়াতে লক্ষ্য কৰে https://ssa.assam.gov.in, মই দুয়োটা লিংক আপোনালোকক ডেছক্ৰিপশ্যন বক্সত মই দি দিম। আপোনালোকে তাতে ক্লিক কৰি আপোনালোকে সেই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰিব পাৰিব। অল কেটেগৰিজ অফ টিচাৰ্ছ ফ্ৰম লোৱাৰ প্ৰাইমাৰী টু হায়াৰ ছেকেণ্ডেৰী অফ অল provincialized schools are requested to submit the online registration form. চ' সকলোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ছাবমিট কৰাৰ কাৰণে চৰকাৰে অলৰেডি আপোনালোকক জনাই দিছে। আৰু সৰ্বশেষত ইয়াতে এটা কথা স্পষ্টকৈ কৈ দিছে, আপোনালোকে এইটো কথা লক্ষ্য কৰক। ইট ইজ মেণ্ডেটৰী ফৰ অল দ্য কেটেগৰিজ অফ টিচাৰ্ছ অফ অল provincialized schools to submit service profile, the details as mentioned above within the above mentioned period. আপোনালোকক মেণ্ডেটৰী বুলি এইটো জনাই দিছে, আপোনালোকে ইয়াতে চাব পাৰিছে ইট ইজ মেণ্ডেটৰী ফৰ অল দ্য কেটেগৰিজ। চ' এইটো কাম সকলোৱে কৰিব লাগিব। গতিকে আপোনালোকে কামটো যিমান সোনকালে পাৰে আপোনালোকে কৰি লওক। যদি নোৱাৰে মোক আপোনালোকে কমেণ্ট বক্সত জনাই দিয়ক যে আমিতো কৰিব পৰা নাই, মই আপোনালোকক এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কেনেকৈ কৰিব লাগে মই আপোনালোকক দেখুৱাই দিম। চ' এইটো আছিলে আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ যদি কৰা নাই কৰি দিয়ক, আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো যিমান পাৰে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। চ' আজিৰ কাৰণে এইখিনি, বাই বাই, টেক কেয়াৰ, জয় অসম।